কাম কৰি ভাগৰ লাগি গৈছে দেই। কাম অন্ত নহয়হে নহয়। ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহি পাবই হ'ল, কি যে বনাওঁ পাকঘৰটোত সোমালে একদম মাথাটোৱে গৰম হৈ আহে আৰু। স্কুলৰ পৰা আহি যিখনহে উৎপাত কৰে নহয়, এতিয়া মই কি বনাওঁ কি নবনাওঁ একদম ভাবি মানে অন্ত নাইকিয়া হৈ গৈছে আৰু। ভাত হ'লনে বহুত ভোক লাগিছে দেই। নহ'লে এতিয়া পেট পকা মৰিহে যাম একদম থাকিব পৰা নাই, স্কুলৰ পৰা দৌৰি আহিছো। কি হ'ল ইমান চিঞৰি বাখৰ কৰি আহিছে যে, অকমান আঁতৰ পৰা চিঞৰি আহিব নোৱাৰিলি? মোৰ মানে বহুত ভোক লাগিছে, সেইটো কাৰণে মই তোমাক ইমানকে চিঞৰি আহিছো আকৌ। তই যে অকলে আহিলি কি দাদা বাইক থৈ আহিলি যে কেলে? সিহঁতে স্কুলৰ পৰা অহা নাই নেকি? মই সিহঁতৰ কথা নাজানো দেই, মই মুঠতে ঘৰলৈ আহিবলৈহে চাইছো আৰু। আইও একদম দৌৰি ভাগৰ লাগি গ'ল দেই। ঐ ভণ্টি তই যে আমাক এৰি থৈ আহিলি? তই বেয়া নাপাবি দেই, মই তহঁতক এৰি থৈ আহিলো আৰু মই ভোকত থাকিব নোৱাৰিলো যে। তই কম বস্তু নহয় দেই, ডাঙৰকেইটা এৰি থৈ তই চবতকে আগতীয়াকে ঘৰলৈ আহ। আৰু এটা পোৱাহি নাই যে? আহি থকা দেখিছো কিন্তু নাজানো দে, সি বহুত লাহে আহি আছে আকৌ। আইও কোনো মতে আহি ঘৰ ওলাইছোহি দেই। আজি ঘৰ নাপামহি বুলিয়ে ভাবিছিলো আৰু। কোনো মতে বুলি ক'লে যে কি হ'ল তোৰ? স্কুলৰ পৰা ওলাওঁতে চেণ্ডেলযোৰ ছিগি থাকিলে নহয়। শিলগুটিখনৰ পৰা আকৌ জোৰ চাই সুযোগ আহিব নোৱাৰি নহয়, গোটেই ৰাস্তাটো মানে শিলগুটি উজত খাই যেন তেন পাইছোহি। ভণ্টি তই কি কথা কৈছ? মই ইমান ডাঙৰ ল'ৰাটো হৈ পিনে নেকি চেণ্ডেলযোৰ মোৰ নিজে ছিঙি ল'ম নেকি? হ'ব দে, তহঁতৰ এইবোৰ হাম হৈ যায়, এতিয়া ভৰি হাত ধুই লগে আৰু বেলেগ এযোৰ আনি দিম বাৰু নতুনকে। দেখিছেনে বন্ধু বান্ধৱীসকল, আজি আকৌ আমাৰ ল'ৰাটোৰ ভাগৰ চেণ্ডেলযোৰ ছিগি থাকিলে নহয়। উপায় নাই আৰু, এতিয়া ঘৰত কণী পাৰি থকা কুকুৰাজনীকে বেচি পিনি চেণ্ডেলযোৰ আনি দিব লাগিব আৰু। পইচা পাতি বৰ দিগদাৰ হৈছে মানে একদম আৰু কি ক'ম আৰু, পানীত হাঁহ নোচোৱা হৈছে যিখনহে দিন আহিছে। ইফালে জ্বৰে কাহে, ইফালে মোৰ ভাগৰ উপায় নাইকিয়া হৈ আছে আৰু। কিন্তু ইমানটা সামৰণি মাৰিছো, আপোনালোকে ক'বচোন আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।